मारो बेसिके ভাল লাগিব समझ रहे हो एकदम काई बाती हो गया कोक्टर अवस्था हम भी इसलिए आए यहाँ पर हेलो नमस्कार एंड वेलकम बैक टू माय मिहि ब्लग्सলৈকে আপোনালোকক স্বাগতম জনালো তো গাইস আজি আমি যাইছো ৰাণীৰ ৰিজৰ্টত এটা আৰু যায় ব্লগত দি দুটা মিলি আজি ৰাণীৰ ৰিজৰ্ট আপোনালোকক মই দেখুৱাবলৈ অলপমান চেষ্টা কৰিম বলক আমি ভিডিওটো মিহিকৈ আৰম্ভ কৰো গাইস বলক আছে মোটামুটি 3-4 কিলোমিটাৰ হ'ব এতিয়া আমি যাই পেলাই ডাইৰেক্ট আপোনালোকক তাতে দেখাই আছোঁ ভালকৈ এতিয়া আমি আহি পালোঁ এতিয়া আমি মানে ৰাস্তাটো ভিতৰৰ পৰাই লৈ পাছফালে গেট ইফালে ঘৰ আগত ডেষ্টিনেশ্যন তো আপোনালোকে অলপমান ধৈৰ্য ধৰক অলপমান ধৈৰ্য ধৰিলে আপোনালোক মই ওচৰৰ পৰা দেখাই দিম আৰু অলপ তো গাইজ ফাইনেলি আমি এতিয়া মেইন ডেষ্টিনেশ্যন আহি পালোঁ তো গাইজ অলপমান আপোনালোকে এইখিনি জেগাখিনি চাওক আপোনালোকে অলপমান বাহিৰত থকা ফিলিং অলপমান পাইছেনে আপোনালোকে মইতো পাইছোঁ গাইজ মই পাইছোঁ নিশ্চয় পাইছোঁ আৰু মোৰ মুখখন এতিয়া আপোনালোকে অলপ চাব নালাগে এতিয়া আপোনালোকে এইখিনি অলপমান চাওক ভালদৰে আৰু এতিয়া আমি অলপ পাছফালে আহিলোঁ ইয়াতে মানে এটা ফিচাৰী আছে ইয়াতে বম মাছ আছে গাইছ কিন্তু পানীটো অলপমান লেতেৰা হৈছে আপোনালোকে মাছটো দেখা নাপাব ভালদৰে কিন্তু মই দেখাবলৈ আপোনালোকক চেষ্টা কৰিম ইফালে চাব পাৰে আপোনালোকে বলক দি আছে মানে অলপমান তো গাইছ দেখা পাইছে যদিও অলপমান কমেণ্ট কৰি জনাবচোন যদি দেখা পাইছে অলপমান বলক চলক দিয়া তো গাইছ ইফালে এইখিনি আছে আৰু আগত দেখি আছে অলপমান আগত দেখি মই আপোনালোকক অলপমান ভালদৰে দেখাই দিম আৰু ইফালে চকী তকী আছে ইয়াতে অলপমান বহি হৈ কিনে অলপমান কথা চথা পাতিব পাৰে আৰু লগত মানে কিবা এটা কাবাই এটা থাকিলে অলপমান আৰু বেছিকৈ ভাল লাগিব समझ रहे हो ना তো গাইছ এখন এইখিনি মই এনেই অলপমান ধেমালি কৰিলোঁ এতিয়া আপোনালোকে চালে নিশ্চয় আৰু আগত দেখি মই আপোনালোকক ভালদৰে দেখাই আছোঁ এতিয়া ৰ'বক আগত দেখি মই অলপমান আপোনালোকক ভালদৰে এইকেইটা মানে ঘৰৰ ওপৰত থকা হয় ওপৰত থাকে এইকেইটা অলপমান ৰিপেয়াৰিং কৰি আছে দাদা মানে কালাৰ চালাৰ অলপমান কৰি আছে এইজন দাদাই আৰু ইফালে ঘৰৰ আগতে থাকে আপোনালোকে জানেই চাগে এইটো হ'ল মোহৰ আছিল ন দা মোহৰ শিং মোহৰ মাথা আৰু এইটো হ'ল এশিঙীয়া গড় আৰু ইফালেও আছে মানে এইটো হ'ল হৰিণ আৰু এইটোতো আপোনালোকে জানেই দেচোন দে সকলোৱে জানে মই ক'ব লগা একো দৰকাৰ নাই তথাপিও হ'লেও একবাৰ কৈ দিছোঁ আৰু এইটো হ'ল টাইগাৰ তো গাইছ আগত কেইজনমান ছোৱালী আছে ছোৱালী কথা পাতি চাওঁ নেকি একবাৰ কথা পাতে না নাপাতে একবাৰ চাই না কি কয় গাইছ हाय गाइस आप लोग कहाँ से हो हम लोग आसाम से ही है हाँ आसाम से ही वहाँ बस आप लोगों का विलेज कहाँ पर है हम लोग सिलचर से ओरिजिनली सिलचर से अच्छा यहाँ पर घूम कर आने के लिए कैसा लगा यहाँ पर आकर व्यू अच्छा है हाँ व्यू तो बहुत अच्छा है औसम है व्यू हमको भी पता है हम भी इसलिए आए हैं यहाँ पर हाँ और तो अभी फर्स्ट टाइम एक्सपीरियंस है हम लोग एक्सप्लोर ही कर रहे हैं तो ज़्यादा देखते हैं क्या होता है अच्छा। क्या मिलता है आज थोड़ा सन कम है अच्छा आप आज लोग वेदर free तो अच्छा हो? है हाँ बहुत अच्छा है तो मेरे को ज़्यादा हिंदी नहीं आती है तो गाइस मोर तर माने इमान ता हिंदी ক'বলৈ নাজানো তথাপি ইহঁতৰ লগত মানে অসম হিন্দীত অলপমান কথা পাতি ল'লোঁ তো গাইস কেনেকুৱা লাগিছে আপোনালোকে ক'ব হা আৰু ইহঁতে শিলচৰৰ পৰা আহিছে মানে ইয়াতে এনেই অকণমান আৰু ফুৰিবলৈ আহিছে মানে একো নাই আৰু এটাৰ লগত মানে অলপমান কথা পাতি ল'লোঁ আৰু অলপমান আহিলোঁ ইটো ফালে মানে অলপমান আহি কিনে মানে ভাল লাগিছে মানে এনেই মামাহঁতৰ ঘৰত থাকিতো এনেই বৰিঙে হৈছোঁ মানে আৰু মানে মই আহিলে মানে আমাৰ মামাহঁতৰ দেখি আৰু হেৰি হয় বৰষুণ দিয়ে একদম পেক হৈ যায় সেইটো মানে একবাৰ যদি সত্ৰৰ ভিতৰত সুৰকা যায় আৰু বাহিৰত দেখি অলপমান মনে নাযায় ৰাস্তা চাস্তা আহিবাৰ মনে নাযায় আৰু ইফালে আৰু ইমান এটা একো নাই আৰু ইফালে ইমান এটা একো নাই আৰু যিখিনি আছে মানে আগত দেখিয়ে আছে আৰু গোটেইখিনি আগত দেখি আছে গোটেইখিনি আপোনালোকতো দেখাই দিছোঁ আৰু আপোনালোকে মানে সৰুকৈ মানে এখন সৰু ছোৱালী খেলা ধূলা কৰাকৈ মানে এনেকুৱা অলপ পাৰ্ক টাইপৰ অলপমান বনাই থৈ দিছে ইয়াতে আৰু আমি এতিয়া বৰ্তমান কক খেলিম গাইছ কক খেলিম আমি এতিয়া তো একো নাই পাৰ্টনাৰ আৰু অলপমান টেষ্টিং কৰি চাওঁ তই ইফালে আহ ভাই এইটোফালে তাৰমানে সূৰ্যতে আছে না ডাইৰেক্ট চকুত পৰিব সেইটোৰ কাৰণে মই এইটোফালে আহিলোঁ তো একো নাই অলপমান খেলি চাওঁ মানে একো নাই আৰু
তো গাইজ এতিয়া আমি বৰ্তমান অলপমান কক খেলিম এইখন হ'ল বেট এতিয়া আমি ফিল্ডত যাই এতিয়া অলপমান মানে কক খেলিম আপোনালোকে চাওক ভিডিঅ'টা এনজয় কৰক তো গাইজ এতিয়া খেলাৰ ওপৰত ককটো মানে একদম কাঁহি বাতি হৈ গ'ল ককটোৰ অৱস্থা কাঁহি বাতি হৈ গ'ল এতিয়া ভাঙিখিনি ফিটিং কৰি দি সেইটো আমি এতিয়া ফিটিং কৰি থৈ দিওঁ অলপমান এইটো আমি অলপমান এনেই টেম্পৰেৰীলি ফিটিং কৰি থৈছোঁ এতিয়া থৈ দি বস্তু ভাঙি মানে অলপমান বেয়া কথা হৈছিল দে সেইটোৰ কাৰণে মানে আৰু অলপমান এনেই টেম্পৰেৰীলি ফিটিং কৰি কেনে থৈ দিছোঁ আৰু কিবা কৰি থাকাকৈ তো গাইছ ইটোফালে চাওকচোন চাওক কি বঢ়িয়া কৰি থৈ দিছে একদম টাইচ চাইচ পাতি ইফালে বল্ডাৰ লগাই মানে বঢ়িয়া কৰি থৈ দিছে তো গাইছ অলপমান মানে কক খেল না সেইটোৰ কাৰণে মানে অলপমান ভাগৰ লাগি গ'ল একদম ঘামে ঝুমে একদম কিবা হৈ গ'ল গাইছ মানে ইমান গৰমতো মানে কক খেলছোঁ আৰু মানে কি হৈছে গম পাইছে না গাইছ আমাৰ মামাহঁতৰ তাত আহিলে মানে মামাহঁতৰ চেণ্ডেল টেণ্ডেল পিন্ধি লওঁ সেইটোৰ কাৰণে আজি মানে চেণ্ডেল পিন্ধা নাই আজি জোতা পিন্ধিছোঁ সেইটোৰ কাৰণে গৰমটো বেছি তাতে আৰু ক'লা চাৰ্ট পিন্ধিছোঁ ক'লা চাৰ্ট পিন্ধিলে জানেতো আপোনালোকে সূৰ্যৰ পোহৰত ক'লা চাৰ্টটো কেনেকুৱা হয় আপোনালোকে ভাল জানে তো গৰমটো তামাম লাগি আছে এতিয়া মানে আমি ইয়াৰ পৰা যাওঁ আৰু মানে গধূলি হৈ যাই আছে আৰু ৰাতিৰ শ্বটটো নাইট শ্বটটো অলপমান চাম বুলি ভাবিছিলোঁ কিন্তু নাচাওঁ গাইছ এতিয়া আন্ধাৰ হৈ গ'লে মানে অলপমান অসুবিধা হৈ যাব সেইটো কাৰণে আমি ৰাতি নকৰোঁ আৰু এতিয়া বৰ্তমান ইয়াৰ পৰা যাওঁ আৰু মিহি মিহিকৈ অলপমান যাই থাকোঁ আৰু কি হ'ব আৰু লাহে লাহে আৰু যাই থাকোঁ দে আৰু তো এতিয়া আমি আহি গ'লোঁ মানে তাৰ পৰা ৰাণীৰ পৰা আহি গ'লোঁ এতিয়া আহি অলপমান চাহ তাহ খালোঁ মানে অলপমান গৰমো লাগিছে সেইটো কাৰণে অলপ আইচক্ৰীমো খালোঁ এতিয়া আৰু এতিয়া মানে আন্ধাৰ হৈ গ'ল আৰু তো একো নাই এতিয়া আমি ঘৰলৈ যাওঁ তো গাইছ আজিৰ এই ভিডিঅ'টো এইখিনিয়ে আছিল তো ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো বেয়া লাগে ডিছলাইক কৰিব গাইছ একো নাই